ভিডিঅ'টো আছিলে মানুহৰ বিহুৰ দিনাখন ইয়াত যিখিনি জেতুকা একদম ৰাতিপুৱা জেতুকা দেখুৱাই আছোঁ তাৰপাছতে যিহেতু মানে গৰু বিহুৰ দিনাখন নিয়ম থাকে পৰম্পৰা যে জেতুকা ল'ব লাগে সেয়া জেতুকাই দেখুৱাই আছোঁ আৰু ৰাতিপুৱা শুই উঠি লৈ পেলাই বতৰটো সেইদিনাখন বৰ ভাল নাছিলে কাৰণে মুখো খোজকাঢ়ি গৈছে আৰু আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাব যে মই কিমান বেছি এলেহুৱা ভিডিঅ' ৰেকৰ্ডিং ঠিকেই কৰি মেলি থলোঁ কিন্তু এইটো ভইচ অভাৰটো দিয়াৰ মানে এলাহতে আজিলৈকে থাকিলে মানে বিহু গৈ আজৰিও হ'ল কিন্তু মোৰ মানে এতিয়া গেলাৰী খুচৰোতে দেখিছোঁ আৰু এইখিনি ভিডিঅ' দেখোন থাকিয়ে গ'ল গতিকে বোলো যি হওক আৰু আপলোড কৰি দিওঁ যিহেতু উৰুকা আৰু গৰু বিহু বুলি দুটা দিছিলোঁ আৰু মোক সদায় দেখি থকাসকলে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পায় আৰু ৰাতিপুৱা শুই উঠি মোৰ কাম কি চোতাল ঘৰ সাৰা মেলা আৰু বিহু বুলি যিহেতু অলপ পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগিবই আৰু নহয় জানো সেইকাৰণে একদম পূৰা আনি ল'লোঁ এইডাল থিয় হৈ মচিবৰ কাৰণে বৰ সুবিধাজনক দেই সেইকাৰণে এডাল আনি লৈছিলোঁ মানে বহি মচিলে বহুত সময় লাগে আৰু মোৰ যিহেতু স্কুল এখনলৈ গৈ থাকিব লাগে গতিকে অকণমান টাইমৰ অভাৱ হয় কাৰণে এইডালো লৈ লৈছিলোঁ আৰু এনেকৈ তলখিনি মোহাৰিবলৈ অসুবিধাও হয় দিয়কচোন তাৰপিছতে গা পা ধুই মেলি আহিলোঁ আৰু বালৈ খুব বেছি মনত পৰি আছিলে কাৰণে বাৰ চাদৰখনকে বিহুৰ দিনাখনেই লৈ ল'লোঁ তাৰপাছত আহিলোঁ গোঁসাই সেৱা কৰি মেলি চাহ বনাবলৈ সকলোলৈকে চাহ তাহ বনাই মেলি আনি দিলোঁহি আৰু আপোনালোকক মই দেখাইছিলোঁ যে মই কুকাৰতহে থওঁ বস্তুবোৰ যিহেতু বান্দৰৰ উপদ্ৰৱ আমাৰ ইয়াত বহুত বেছি চাহ তাহ খাই মেলি সকলো গ'লোগৈ আকৌ পথাৰলৈ বুলি মানে গৰু ছাগলীকেইটা দি থৈ আহিলোঁগৈ তাৰপাছত ল'ৰা গা পা ধুৱাই মেলি দিলোঁ ল'ৰাই এয়া একদম পূৰা গোঁসাই সেৱা কৰাত লাগিলে আৰু এয়া গিফ্টখিনি যিহেতু মানুহৰ বিহুৰ দিনাখন সেৱা কৰিবগৈ লাগে ডাঙৰক গতিকে আশীষ ল'ব লাগে আৰু সুদামুখিনো কৰি যাম সেইকাৰণে গিফ্টখিনি ঠিক কৰি ল'লোঁ আৰু ল'ৰাই দেখিছেনে বাপেকক একদম পূৰা সেৱা কৰাত লাগিছে বাপেকে নিদিলে হাঁহি আছে আৰু এয়া গোটেইখিনি ৰেডি কৰি মেলি ৰাতিপুৱা গ'লোঁ খুৰা ঘৰলৈ বুলি আচলতে মাজতে মই বহুতখিনি ৰেকৰ্ড কৰা নহ'লেই আকৌ দেই মানে কাম বন কৰাও ধেৰ আছিলে তাৰপাছত আকৌ গৈছিলোঁ বিভিন্নজনৰ ঘৰলৈ বহুতৰ ঘৰলৈ গ'লোঁ ডাঙৰজন খুৰা ঘৰলৈ গৈছিলোঁ আমাৰ নিজৰ ঘৰলৈ গৈছিলোঁ সেইখিনি উঠোৱা নহ'লে আৰু এয়া খুৰা ঘৰত চাহ তাহ খাই ল'ৰাক একদম পূৰা আইতাকে সজাই মেলি দিলে সি ফটোশ্বুট কৰা লাগিলে পেহীয়েকে ফটোশ্বুট কৰি আছে আৰু তেনেকুৱাতে হুঁচৰি এযোৰ আহিলে সেয়াও দেখুৱাই দিছোঁ আৰু সন্ধিয়ালৈ আমাৰ হুঁচৰি মানে গাঁৱৰ ওচৰৰ মহিলাকেইগৰাকীমান লগ খাই পেলাই দি হুঁচৰি মাৰিছিলোঁ তাকে বোলো আপোনালোকক দেখালোঁ আৰু আজিৰ স্মৃতি বুলিবলৈ ইমানকণে আছিল কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ কিন্তু নাপাহৰিব